হেল্ল' এভৰিৱান, গুড ইভিনিং সকলোকে। আজি আহিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনত। মোৰ লগত মোৰ পৰিয়ালৰ সকলো সদস্য আহিছে। প্ৰথমে আমি নামঘৰত সেৱা জনালোঁ আৰু সকলোৱে গোটেইখন এনেকৈ ঘূৰি পকি চালোঁ। কিমান যে এটা সুন্দৰ পৰিৱেশ, অসংখ্য মানুহৰ সমাগম হৈছিলে। চাওকচোন কিমান মানুহ আৰু কিমান এটা সুন্দৰ পৰিৱেশ, এই আপোনালোককো ভিডিঅ' কৰি দেখুৱালোঁ। এইফালে আকৌ বজাৰ সমাৰ বহিছে, বিভিন্ন ধৰণৰ দোকান বজাৰ। এইফালে ময়ো ফটো এখন উঠিলোঁ আৰু এইফালে টেকেলি পিঠা টেষ্ট কৰি আছোঁ। বাইদেউ এগৰাকীয়ে গৰম গৰম টেকেলি পিঠা বনাই আছিলে। মই বোলো এটা টেষ্ট কৰিয়ে চাওঁ, সেই দুটা কিনি ল'লোঁ। খাবলৈ কিন্তু বহুত ধুনীয়া হৈছিলে। আকৌ এটা নতুন ভিডিঅ'ৰ আশাৰে আজিলৈ বাই বাই।